মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ তোমালোকৰ দ্বিতীয়টো ভাগ ভূগোলৰ আজি আমি চতুৰ্থ অধ্যায় অসমৰ ভূগোল তোমালোকৰ পাঠটিৰ নাম। এই পাঠটিৰ আজি আমি সম্ভাৱ্য যিবিলাক তোমালোকৰ ছুটি সাধাৰণতে মই দেখিছোঁ যে বহুত দীঘল দীঘল প্ৰশ্ন আহিছে আছে তোমালোকৰ অনুশীলনীত। মই সেইকাৰণে কি কৰিলোঁ, তোমালোকৰ টেষ্ট পেপাৰ আৰু নিজেও মই কিছুমান সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ কিছুমান তোমালোকক বনাই দিছোঁ। আশা ৰাখিছোঁ তোমালোকে ভালদৰে মন দি পঢ়িবা, বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে কিন্তু নপঢ়াকৈ নাথাকিবা, তোমালোকে মন দিবা আৰু ভালদৰে বুজি তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা, আমি প্ৰথম প্ৰশ্নটো তোমালোকৰ কি আছে, মই এই প্ৰশ্নবিলাক তোমালোকক মই নিজেই বনাই দিছোঁ আৰু তোমালোকৰ টেষ্ট পেপাৰ যিবিলাক আছে তাৰ পৰা মই তোমালোকক বিচাৰি তোমালোকক মই উলিয়াই দিছোঁ। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো চোৱা, অসমৰ চাৰিসীমাটো লিখা। তোমালোকৰ ইয়াৰ আগতে মই তোমালোকক পাঠটিত মই এই বিষয়ে বুজাই দিছিলোঁ। গতিকে যদি তোমালোকে কোনোবাই পাঠটি বুজি লোৱা নাই, তোমালোকে পাঠটোৰ ওপৰত মই বুজাই দিয়াৰ ওপৰত যিটো ভিডিঅ' দিছোঁ তোমালোকে প্ৰথম বুজি ল'বা। চোৱা, তোমালোকৰ কি আছে, অসমৰ উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মিজোৰাম আৰু মেঘালয়, পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, আৰু পশ্চিমে আছে কি পশ্চিমবংগ আৰু ত্ৰিপুৰা। বুজি পালা? তাৰপিছত চোৱা, তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো কি আছে, অসম কোন দুখন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত। তাৰমানে অসমক দুখন বিদেশী ৰাষ্ট্ৰই ঘেৰি আছে আৰু সেই দুখন ৰাষ্ট্ৰৰ নাম কি? দেশ নহয় দেই, কি বুলি কয়, ৰাজ্য নহয়, ৰাষ্ট্ৰ, বেলেগ দেশ হয়। এতিয়া তোমালোকৰ উত্তৰটো হৈছে যে অসম, ভূটান আৰু বাংলাদেশৰ দ্বাৰা পৰিবেষ্টিত। 3 নম্বৰ প্ৰশ্নটো চোৱা, অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত কি আছিল আৰু তেওঁলোক ক'ৰ পৰা আহিছিলে? ইয়াৰ তোমালোকৰ উত্তৰটো হৈছে যে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত হৈছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। ইয়াত জনস্ৰোত শব্দটো তোমালোকৰ শুদ্ধ কৰি দন্তীয়া সত্ৰকাৰে স্ৰ হ'ব লাগিছিলে দেই, তোমালোকে তেনেকৈ লিখিবা। এতিয়া তোমালোকৰ উত্তৰটো কি? অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত হৈছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল আৰু তেওঁলোক ক'ৰ পৰা আহিছিলে? দক্ষিণ পূব এছিয়াৰ পৰা আহিছিলে। 4 নম্বৰ প্ৰশ্নটো চোৱা, অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত কি আছিলে আৰু তেওঁলোক ক'ৰ পৰা আহিছিলে? তোমালোকৰ ইয়াৰ উত্তৰটো হৈছে যে অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত আছিলে মংগোলীয় গোষ্ঠীৰ লোকসকল আৰু তেওঁলোক মধ্য এছিয়াৰ পৰা আহিছিলে। হ'লনে? তাৰপিছত চোৱা, তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো কি আছে, অসমৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হৈছে যে অসমৰ মুঠ মাটিকালি ৭৮,৪38 বৰ্গ কিলোমিটাৰ। তাৰপিছত আহিলে অসমৰ 3টা তেল শোধনাগাৰৰ নাম লিখা। এই প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে মই নিবিচাৰিলোঁ, তোমালোকে পঢ়ি গ'লো। ভালদৰে যদি পাঠটো পঢ়ি যোৱা তেতিয়াও তোমালোকে উলিয়াব পাৰিবা, বুজিব পাৰিবা। গম পাইছেনে? এতিয়া অসমৰ 3টা তেল শোধনাগাৰ হৈছে ডিগবৈ, বঙাইগাঁও আৰু নুমলীগড়। হ'লে ইয়াৰ ভিতৰত ডিগবৈ যিটো তেল শোধনাগাৰ সেইটো আমাৰ অকল ভাৰতবৰ্ষই নহয়, এছিয়াৰ ভিতৰতে প্ৰথমটো তেল শোধনাগাৰ। এই কথাটো তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা, 7 নম্বৰটো যে অসমৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰ 2টা উল্লেখ কৰা। এতিয়া ইয়াৰ উত্তৰটো হৈছে যে অসমৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰ 2টা হৈছে শোণিতপুৰ জিলাৰ বালিপাৰা আৰু গোৱালপাৰা জিলাৰ মাটিয়া। আৰু আছে, তোমালোকে চাবা কিন্তু দেই। 8 নম্বৰটো হৈছে অসমৰ 4খন তৈলক্ষেত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে অসমৰ 4খন তৈলক্ষেত্ৰৰ নাম হৈছে ডিগবৈ, নাহৰকটীয়া, ৰুদ্ৰসাগৰ আৰু লাকুৱা। তাৰপিছত চোৱা, 9 নম্বৰটো মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত 4টা জনগোষ্ঠীৰ নাম লিখা। তাৰমানে কি, মংগোলীয় জনগোষ্ঠী বুলি ক'লে বহুত ডাঙৰ জনগোষ্ঠী, গম পালানে? তাৰ ভিতৰত বহুত জনগোষ্ঠী তাৰ ভিতৰত সোমাই আছে আৰু সেই 4টা জনগোষ্ঠী কি বুলি কৈছে? বড়ো, মিচিং, ৰাভা আৰু তিৱা। আৰু আছে, তোমালোকে চাবা পাঠটো দেই। তো চোৱা, তোমালোকে 10 নম্বৰটো অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত 2টা জনগোষ্ঠীৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে যে অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত 2টা জনগোষ্ঠীৰ নাম হৈছে খাচীয়া আৰু জয়ন্তীয়া। প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে ভালদৰে মুখস্থ কৰিবা দেই। 11 নম্বৰটো হৈছে যে অসমক মুঠ, বানানটো ভুল হৈছে, দন্তীয় হ হ'ব লাগিছিলে, তেতিয়া লিখোঁতে অকণমান ভুল হৈ গ'ল দেই, তোমালোকে শুদ্ধ কৰি ল'বা। অসমক মুঠ কেইটা কৃষি জলবায়ৱীয় অঞ্চলত ভাগ কৰিব পাৰি? ভাগকেইটা কি কি? ইয়াৰ উত্তৰটো হৈছে যে অসমক মুঠ 6টা কৃষি জলবায়ৱীয় অঞ্চলত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে 1 নম্বৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, 2 নম্বৰটো হৈছে উত্তৰ পাৰৰ সমভূমি অঞ্চল, 3 নম্বৰটো হৈছে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, 4 নম্বৰটো হৈছে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, 5 নম্বৰটো হৈছে বৰাক উপত্যকা অঞ্চল আৰু 6 নম্বৰটো হৈছে পাৰ্বত্য অঞ্চল। তাৰপিছত চোৱা, 12 নম্বৰটো কি আছে?
2011 চনৰ তথ্য অনুসৰি অসমৰ দুখন প্ৰথম শ্ৰেণীৰ চহৰৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে যে 2011 চনৰ তথ্য অনুসৰি অসমৰ দুখন প্ৰথম শ্ৰেণীৰ চহৰ হৈছে, তোমালোকক মই ইয়াত প্ৰথম শ্ৰেণীৰ চহৰ কেইবাখনো দি দিছোঁ দেই, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও আৰু তিনিচুকীয়া। তোমালোকৰ ইয়াৰ যোনকেইখন ভাল লাগে তোমালোকে লিখিবা। তাৰপিছত আহিলে 13 নম্বৰটো অসমৰ 3টা তেল শোধনাগাৰৰ নাম আৰু ক'ত ক'ত আছে। মই তোমালোকক আগতেও কৈছোঁ অসমৰ তেল শোধনাগাৰকেইটাৰ নাম, কিন্তু ক'ত ক'ত আছেতো নক'লোঁ, তোমালোকে সেইকাৰণে লিখিবা দেই। অসমৰ 3টা তেল শোধনাগাৰৰ নাম আৰু সিহঁতৰ অৱস্থিতি হৈছে ডিগবৈ তিনিচুকীয়া জিলাত আছে, নাহৰকটীয়া ডিব্ৰুগড় জিলাত আছে, মৰাণ জিলা, বৰ্তমান মৰাণ জিলা হ'ল মৰাণ জিলা দেই। 14 নম্বৰটো চোৱা, অসমৰ জনসংখ্যা বৃদ্ধিৰ 2টা কাৰণ লিখা। এতিয়া তোমালোকে লিখিবা। তোমালোকক 2 নম্বৰ, যদি তোমালোকক অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে চমুকৈ লিখা বুলি ক'লে তোমালোকে বহুত লিখিব লাগিব, ধুনীয়াকৈ লিখিব লাগিব। কিন্তু ইয়াত অকল তোমালোকক যদি 2 নম্বৰ থাকে অসমৰ জনসংখ্যা বৃদ্ধিৰ 2টা কাৰণ লিখা বুলি ক'লে তোমালোকে ক'বা যে অসমৰ জনসংখ্যা বৃদ্ধিৰ 2টা কাৰণ হৈছে, 1 নম্বৰটো জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি। তাৰমানে কি, নিজে নিজে অসমীয়া মানুহবিলাকৰ মানে অসমৰ মানে মানুহবিলাকৰ ধৰা ল'ৰা ছোৱালী কাৰোবাৰ 3টা 4টা মানে নিজে নিজে কোনোবাই মানে এইটো একো কৰা নাই, হয়নে। 2 নম্বৰটো হৈছে যে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন, মানে বাহিৰৰ পৰা অসমলৈ বহুত মানুহ আহে, ধৰা বিহাৰৰ পৰাও আহিছে, তাৰপিছতে ধৰা মানে পশ্চিমবংগৰ পৰা আহিছে, ভাৰতৰ অন্যান্য মানে ৰাজ্যবিলাকৰ পৰা আহিছে, গম পালে নাই, জনপ্ৰব্ৰজন মানুহবিলাকৰ সোঁত বয় মানে অসমলৈ আহে। 15 নম্বৰটো হৈছে অসমৰ 2টা কৃষিভিত্তিক উদ্যোগৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে যে অসমৰ 2টা কৃষিভিত্তিক উদ্যোগ, কৃষিৰ ওপৰত মানে ভিত্তি কৰি অসমত যি উদ্যোগ গঢ়ি উঠিছে। ইয়াৰ ভিতৰত তোমালোকক মই 3টা দিছোঁ, 2টা চাহ উদ্যোগ আৰু ৰেচম উদ্যোগ, আৰু এটা মই কৈ দিছোঁ ৰবৰ উদ্যোগ দেই। তাৰপিছত 16 নম্বৰটো চোৱা, মাটিকালি হিচাপে অসমৰ মানে সৰ্ববৃহৎ জিলা কোনখন। এইটো অসমল হ'ল, অসমত হ'ব লাগে দেই। মাটিকালি হিচাপে অসমৰ বৃহৎ জিলাখন হৈছে কি, কাৰ্বি আংলং দেই। 17 নম্বৰটো চোৱা, 3খন মানে অসমৰ কয়লাক্ষেত্ৰৰ নাম লিখা। এতিয়া কয়লা আমাৰ অসমত যেনেকৈ তেল পোৱা যায় তেনেকৈ অসমত বহুত কয়লাও পোৱা যায় দেই। 3খন কয়লাক্ষেত্ৰৰ নাম কি কি হৈছে চোৱা, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত দিলি জয়পুৰ অঞ্চল, তিনিচুকীয়া জিলাৰ চৰাইপুং তৰাজান অঞ্চল আৰু কাৰ্বি আংলং জিলাৰ কলিয়াজান আৰু শিলভেটা অঞ্চল, হ'লে। 18 নম্বৰটো হৈছে অসমৰ পৰ্যটন উদ্যোগৰ 2টা সমস্যাৰ উল্লেখ কৰা। মানে ইয়াৰ তোমালোকক মই এইটো কৈছোঁ, অসমৰ পৰ্যটন উদ্যোগৰ 2টা সমস্যা হৈছে যে এটা অনুন্নত পৰিবহণ ব্যৱস্থা। পৰ্যটন উদ্যোগ মানে কি, য'ত ধৰা বাহিৰৰ মানুহবিলাকে আহি অসমৰ বিভিন্ন ধৰণৰ চাবলগীয়া স্থানবিলাক, ধৰা চাহ উদ্যোগী বা অসমৰ যিবিলাক পুৰণি কীৰ্তিচিহ্ন আছে সেইবিলাক, বা অসমৰ প্ৰাকৃতিক মানে যি সৌন্দৰ্য সেয়া উপভোগ কৰিবলৈ বাহিৰৰ পৰা মানুহবোৰ আহে, এইবিলাকক কি বুলি কোৱা হয়, পৰ্যটক বুলি কোৱা হয়, হয়নে। আৰু অসমত যিটো পৰ্যটন উদ্যোগ, তাৰমানে পৰ্যটকসকলক মানে ভিত্তি কৰি মানে তেওঁলোকৰ ওপৰত কি কৰিব পাৰি, মানে উদ্যোগ গঢ়ি তুলিব পাৰি, ভাল ভাল হোটেল বনাব পাৰি, হয়নে। তাৰপাছত আকৌ তেওঁলোকক অনা নিয়া কৰিবৰ কাৰণে, অহা যোৱা কৰিবৰ কাৰণে ধৰা গাড়ী মটৰৰ ব্যৱস্থা কৰিলে সেইটো এটা মানে ভাল উদ্যোগ হ'ব পাৰে, গম পাইছেনে। এতিয়া চোৱা, কি কাৰণে সেই উদ্যোগটো আমাৰ ইয়াত গঢ়ি তুলি উঠিব পৰা নাই, অসমত যে ভাল পৰ্যটন উদ্যোগ এটা গঢ়ি তুলি উঠিব পৰা নাই, কিন্তু বাহিৰত ধৰা মালদ্বীপছ হওক, বাকী যিবিলাক ধৰা আমেৰিকা যুক্তৰাষ্ট্ৰই হওক বা ছুইজাৰলেণ্ডেই হওক বা ইংলেণ্ডেই হওক, জাপান হওক, তেওঁলোক মানে পৰ্যটনৰ দিশটো তেওঁলোক বহুত আগবঢ়া, অসম কিন্তু আগবঢ়া নহয়, বা ভাৰতবৰ্ষ ইমান আগবঢ়া নহয়। কেলৈ চোৱা, 1 নম্বৰটো হৈছে উন্নত পৰিবহণ ব্যৱস্থা, অহা যোৱা কৰিবলৈ ভাল সুবিধা নাই, আৰু দ্বিতীয়টো হৈছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ। তাৰমানে বিদেশী যিবিলাক পৰ্যটক তেওঁলোকক আমি কি কৰিবলৈ পাৰিব লাগিব, আকৰ্ষণ কৰিব পাৰিব লাগিব, গম পালা নাই। গতিকে তেনেকুৱা পৰিৱেশৰ অভাৱ। এতিয়া অসমত বহুত মানে পৰ্যটনস্থলী আছে, অসমৰ মানে যিবিলাক ধৰা আমাৰ ক'ব পাৰোঁ আমি ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা, মানাস অভয়াৰণ্য, ডিব্ৰু চৈখোৱা, বহুত অভয়াৰণ্য আছে। আকৌ মানে এইবিলাক অসমৰ এশিঙীয়া গড় তোমালোকে জানাই, হয়নে। আকৌ অসমৰ যিবিলাক মানে পুৰণি যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাকো মানুহে পৰ্যটকে চাবলৈ আহে। অসমৰ আৰু যি প্ৰাকৃতিক সৌন্দৰ্য সেয়া উপভোগ কৰিবলৈ আহে, অসমৰ চাহ উদ্যোগ চাবলৈ আহে। গতিকে এইবিলাক চাবলৈ যেতিয়া মানে পৰ্যটকবিলাক আহিব, গতিকে তেওঁলোকে আহিব পৰা তেওঁলোকতো ধনী মানুহ, হয় নহয়। যিবিলাক পৰ্যটক সাধাৰণতে ভাল ভাল দেশৰ পৰা মানুহবিলাক আহে, গতিকে তেওঁলোকে আমি আকৰ্ষণ কৰিব পাৰিব লাগিব। আৰু আমাৰ যে এই পৰ্যটনস্থলীবিলাক আছে আমি সেই বিষয়েও কি কৰিব লাগিব,
এই মানে বিশ্বত মানে আমি এই বিষয়ে জনসাধাৰণক জনাব পাৰিব লাগিব বিশ্বত, গম পালা নাই, যাতে আমি তেওঁলোকক মাতিব পাৰোঁ। আৰু পৰ্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি, সেইটোৱে কৈছোঁ মই তোমালোকক, যে পৰ্যটন যিবিলাক স্থলী আছে সেইবিলাকৰ বিষয়ে আমি ধৰা বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ যোগেদি বিশ্বৰ বিভিন্ন প্ৰান্তত জনাব পাৰিব লাগিব। আৰু অহা যোৱাৰ ভাল ব্যৱস্থা থাকিব পাৰিব লাগিব। অকল অহা যোৱা কৰিলে হ'ব, তেওঁলোকক থাকিবলৈ মানে ভাল ঠাই দিব পাৰিব লাগিব, ভাল হোটেল দিব পাৰিব লাগিব, গম পালে নাই। তাৰপিছত চোৱা এতিয়া 19 নম্বৰটো হৈছে যে অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হৈ থকাৰ 2টা কাৰণ লিখা। অসমত এতিয়া কি নাই, ভাল ভাল ডাঙৰ ডাঙৰ উদ্যোগ নাই, বা উদ্যোগৰ ক্ষেত্ৰত অসমে ইমান বেছি বিকাশ বা উন্নতি লাভ কৰিব পৰা নাই। সেই যিবোৰ উদ্যোগ আমি ধৰা দিল্লীত দেখোঁ, ধৰা উত্তৰ প্ৰদেশতে হওক বা বিহাৰতে হওক, তামিলনাডুত হওক, বেংগলোৰত হওক, আমি যিবিলাক উদ্যোগ দেখোঁ, আমাৰ অসমত কিন্তু উদ্যোগিক ক্ষেত্ৰত ইমান বিকাশ লাভ কৰিব পৰা নাই। কেলে? 1 নম্বৰটো হৈছে অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। পৰিবহণ ব্যৱস্থাটো আমাৰ উন্নত নহয় আৰু যোগাযোগ ব্যৱস্থাটো ভাল নহয়। 2 নম্বৰটো হৈছে যে মূলধনৰ অভাৱ। এতিয়া উদ্যোগ এটা বনাবলৈ হ'লে কি লাগিব, টকা পইচাও লাগিব, হয়নে, আৰু তেনেকুৱা ধৰা মানুহো লাগিব, গতিকে সেই বস্তুখিনি নোহোৱাৰ কাৰণে। আৰু 3 নম্বৰটো হৈছে যে কি, স্থানীয় লোকৰ উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ। আমাৰ স্থানীয় যিবিলাক মানুহ, আমাৰ অসমত যিবিলাক মানুহ, তেওঁলোকে মানে অকল কি কৰে, মানে ধৰা চাকৰিৰ পিছত নুঘূৰি, অকল খেতি বাতিৰ পিছত নালাগি উদ্যোগ মানে স্থাপন কৰিবলৈ যাতে আগবাঢ়ি আহিব পাৰে, সেই মানে উৎসাহটো আগবঢ়াবলৈ তেওঁলোক যাতে আগবাঢ়ি আহে, সেইখিনি কৰিবৰ কাৰণে চৰকাৰেও হওক বা বিভিন্ন মানে সংগঠনবিলাকেও বা সংস্থাবিলাকেও তেওঁলোকে কি কৰিব লাগিব, আগবাঢ়ি আহিব লাগিব, ৰাইজক জনাব লাগিব, মাতিব লাগিব, দেখুৱাব লাগিব, যাতে ৰাইজ আগবাঢ়ি আহিব পাৰে, গম পালা নাই। এতিয়া বুজি পালা। তাৰপিছত আহিলে 20 নম্বৰটো, অসমৰ 4বিধ অৰ্থকৰী শস্যৰ নাম লিখা। অসমত অৰ্থকৰী শস্য মানে কি, যিবিলাক শস্য মানে আমি বিক্ৰী কৰি বহুত পইচা অৰ্জন কৰিব পাৰোঁ, সেইবিলাকক কি বুলি কোৱা, অৰ্থকৰী শস্য বুলি কোৱা হয়। এতিয়া অসমৰ 4বিধ অৰ্থকৰী শস্য হৈছে চাহ, মৰাপাট, কুঁহিয়াৰ আৰু ধপাত। ছাত্ৰ ছাত্ৰীসকল, মই আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আৰু বহুত প্ৰশ্ন ওলাব, আৰু চুটি প্ৰশ্ন আৰু দীঘল প্ৰশ্ন আমি এই বিষয়ে আলোচনা কৰিম ইয়াৰ পিছত। আশা ৰাখিছোঁ তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা, আৰু যদি তোমালোকে কিবা বুজি নোপোৱা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা, আৰু তোমালোকৰ লগৰ সমনীয়াসকলকো তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো যদি কিবা বুজি নোপোৱা বিষয় থাকে বা বস্তু থাকে তেওঁলোকে যাতে বুজি পাবলৈ সক্ষম হয়।